দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস অৰ্থাৎ মহাৰাজা জয়ন্তী স্বাধীনতা দিৱসৰ দিনটোত শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱন দৰ্শন আৰু শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত লিখি উলিওৱা এখন ইংৰাজী গ্ৰন্থ তেজপুৰত হল উন্মোচন। ইতিমধ্যে নেপালী আৰু অসমীয়া ভাষাত প্ৰকাশ পোৱা এই উল্লেখযোগ্য গ্ৰন্থখন কালি ইংৰাজী অনুবাদ উন্মোচন হোৱাৰ পিছত স্বাভাৱিকতে বিশ্ববাসীৰ কাষলৈ যোৱাৰ পথ প্ৰশস্ত হল অসম তথা শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস। চাওক এই প্ৰতিবেদন। অবিভক্ত শোণিতপুৰৰ বিহালীত জন্মগ্ৰহণ কৰা প্ৰাতস্মৰণীয় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱন দৰ্শন আৰু শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত তেওঁৰ এই নাতি বিশিষ্ট লেখিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা গীতা উপাধ্যায়ে লিখি উলিওৱা মোৰ আই মোৰ জন্মভূমি শীৰ্ষক উপন্যাসখনে ৰাজ্যখনৰ সচেতন পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছত একেগৰাকী লেখিকাই সেই উপন্যাসখন জন্মভূমি মোৰ স্বদেশ শীৰ্ষক নামেৰে নেপালী ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ পিছত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ এই উপন্যাসখনেই ডক্টৰ সৰিতা শৰ্মা নামৰ আন এগৰাকী খ্যাতিসম্পন্ন লেখিকাই ইংৰাজী ভাষালৈ ভাৱানুবাদ কৰাৰ পিছত সাহিত্য একাডেমীয়ে প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত কালি দেশৰ মহাৰাজা জয়ন্তী স্বাধীনতা দিৱসৰ দিনটোতেই বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এনেদৰে হল উন্মোচন। তেজপুৰ চানমাৰীৰ হৰিহৰ ধাম প্ৰাংগণত সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখক জ্ঞান বাহাদুৰ ছেত্ৰীৰ পৌৰোহিত্যত মূল লেখিকা গীতা উপাধ্যায়কে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰি তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱন দৰ্শন আলোকপাত কৰি অসমত আজিও অনুবাদ সাহিত্য শক্তিশালী নহয় বুলি কৈ উপন্যাস ইতিহাস হ'ব নোৱাৰে কিন্তু ইতিহাস উপন্যাস হ'ব পাৰে বুলি কৈ এনেদৰে কয়। ছবিলাল উপাধ্যায় নেপালী সম্প্ৰদায়ৰ প্ৰতি অভিহিত কৰি ব্ৰিটিছ চৰকাৰে প্ৰলোভিত কৰাৰ প্ৰয়াস কৰিছিল যাতে তেওঁ স্বাধীনতা সংগ্ৰামৰ পৰা আঁতৰি আহে। চৰকাৰৰ এই প্ৰলোভনৰ বিৰুদ্ধে অতি নিৰ্ভীকভাৱে ছবিলাল উপাধ্যায়ে কৈছিল অসমতে জন্মিছোঁ অসমতে মৰিম। নেপাল স্বাধীন ৰাষ্ট্ৰ হ'ব পাৰে কিন্তু মই নেপাললৈ যোৱা নাই, হয়তো মোৰ কোনোবা পূৰ্বপুৰুষ নেপালত আছিল, সেই সূত্ৰে নেপাল মোৰ পিতৃভূমি কিন্তু অসম মোৰ জন্মভূমি। শিক্ষক তথা সাংস্কৃতিক কৰ্মী সুভাষ অধিকাৰীয়ে আঁত ধৰা আৰু বিশিষ্ট লেখিকা কবি ৰাজু বৰুৱা সমাজকৰ্মী ৰুবুল শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা নাট্যকাৰ সাংবাদিক পুলক কুমাৰ ডেকা অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ পৌৰেল তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়ৰ লগতে একাংশ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আৰম্ভণিতেই গ্ৰন্থখনৰ অনুবাদক তথা এখন আন্তঃৰাষ্ট্ৰীয় ইংৰাজী আলোচনীৰ সম্পাদক ডক্টৰ সৰিতা শৰ্মাই গীতা উপাধ্যায়ৰ অনুৰোধত উপন্যাসখন অনুবাদ কৰিবলৈ হাতত লৈ উপন্যাসখনৰ মাজত সোমাই পৰি ছমাহতে এই কাম সম্পূৰ্ণ কৰি তোলা হয় বুলি কৈ যিকোনো গ্ৰন্থ অনুবাদ কৰিবলৈ হ'লে ভাৱৰ প্ৰয়োজন বুলি মন্তব্য কৰি এনেদৰে কয়। জ্ঞান বাহাদুৰ ছেত্ৰীয়ে মোক কৈছে যে গীতা বাইদেউ আপুনি যদি গ্ৰন্থখন অনুবাদ কৰিবলৈ দিয়ে ইংৰাজীলৈ তেতিয়া আপুনি চাৰিটাকে দিব দেই, শ্বি ইজ দ্য বেষ্ট পাৰ্চন টু ডু দিছ। আৰু বাইদেৱে মোক কৈছিলে যদি তুমি মোক কথা দিয়া পিএইচডিৰ কামটো শেষ কৰি যদি তুমি মোক গ্ৰন্থ অনুবাদ কৰিম বুলি কোৱা তেন্তে মই অপেক্ষা কৰিম। সেই এষাৰ কথা মই আজিও যেতিয়া ভাবোঁ তেতিয়া মই এক নতুন উৰ্জা নতুন উৎসাহ মোৰ নিজৰ মাজত পাওঁ। আৰু বাইদেউৰ ওপৰত ইমান আস্থা ইমান মৰম যে তেখেতে একদম পেচেণ্টলি মোৰ কাম শেষ নোহোৱালৈ বাইদেৱে অপেক্ষা কৰে আৰু ময়ো কথা দিয়া মতে পিএইচডিৰ কাম শেষ কৰাৰ লগে লগে কিতাপখনৰ অনুবাদৰ কাম হাতত লওঁ। বিশিষ্ট সমাজকৰ্মী ৰুবুল শৰ্মা ছবিলাল উপাধ্যায়ৰ নাতি প্ৰাক্তন সাংসদ স্বৰূপ উপাধ্যায়ো ভাষণ দিয়া অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট লেখক জ্ঞান বাহাদুৰ ছেত্ৰীয়ে আকৌ ভাষণ প্ৰাংগণত লেখিকা ডক্টৰ সৰিতা শৰ্মা আৰু গীতা উপাধ্যায় জীৱন দৰ্শনৰ কেতবোৰে বিশেষ দিশ এনেদৰে আলোকপাত কৰে।
সেই কথাটো হ'ল আজি যিখন কিতাপ, যিখন গ্ৰন্থ, যিখন উপন্যাস এতিয়া উন্মোচন হ'বলৈ গৈ আছে, সেইখন উপন্যাসৰ পৰিপূৰণ নাইকিয়া এতিয়া গীতা বাইদেউ বুলি ক'লে সেইখিনিতে শেষ নহয় নহয়। গীতা বাইদেউ অলপ হ'লেও কিবা এটা পৰিচয় এটা দাঙি ধৰাটো মই পচন্দ কৰিব ভাবিলোঁ। গীতা বাইদেৱে অসমীয়া আৰু নেপালী এই দুয়োটা ভাষাতে পেৰেলি সাহিত্য চৰ্চা কঢ়িয়াই আনিছে। মূল লেখিকা গীতা উপাধ্যায়ে সভাখনত নিজৰ অনুভৱ সদৰি কৰি সাংবাদিকৰ আগত ইতিমধ্যে 3টা ভাষালৈ অনুবাদ হোৱাৰ পিছত উপন্যাসখন হিন্দী ভাষালৈ অনুবাদ হোৱাৰ আশা ব্যক্ত কৰি গ্ৰন্থখনত ইংৰাজৰ প্ৰলোভনতো ভুল নগৈ 1921 চনতেই স্বদেশৰ হকে সংগ্ৰাম কৰি কাৰাবাস খাটিব লগা হোৱা ছবিলাল উপাধ্যায়ৰ জীৱন দৰ্শনৰ সমান্তৰালভাৱে শোণিতপুৰৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস তুলি ধৰা হৈছে বুলি কৈ এনেদৰে কয়। ভাল লাগিছে যিসকলে মই প্ৰথমতে নেপালীত লিখিছিলোঁ, নেপালী যিসকলে পঢ়িব নোৱাৰে তেখেতসকলৰ কাৰণে মই অসমীয়াত নিজে লিখিলোঁ, কাৰণ মই অসমীয়া নেপালী দুটা ভাষাতে লিখিব পাৰোঁ, লিখোঁ। আৰু সৰিতাই শ্ৰীমতী ডক্টৰ সৰিতা শৰ্মাই ইংৰাজীত অনুবাদ কৰি বহল পাঠকৰ মাজত কিতাপখনক লৈ গ'ল। এতিয়া মোৰ এটা আশা আছে যে কোনোবাই যদি হিন্দী অনুবাদ কৰিব পাৰে কিতাপখন, আৰু বেছি পাঠকৰ মাজত যিসকলে হয়তো ইংৰাজী, অসমীয়া, নেপালী পঢ়িব নোৱাৰে সেইসকলেও কিতাপখন পঢ়িব পাৰিব। সেইকাৰণে মই এইটোৱে ব্যক্ত কৰিব খুজিছোঁ, ক'ব খুজিছোঁ যে কোনোবা যদি ভাল হিন্দী আৰু অসমীয়া জনা হ'লেও হ'ব, ইংৰাজী জনা হ'লেও হ'ব, কোনোবা যদি আহি কিতাপখন অনুবাদ কৰাৰ প্ৰস্তাৱ দিয়ে মোক, তেতিয়াহ'লে অতি আনন্দেৰে মই হিন্দী অনুবাদ কৰিব দিম। আনহাতে লেখিকা ডক্টৰ সৰিতা শৰ্মায়ো এনেদৰে নিজৰ অনুভৱ সদৰি কৰে সাংবাদিকৰ আগত। সংগ্ৰামী ছবিলাল উপাধ্যায়ে দেৱৰ ওপৰত বেছ কৰি লিখা উপন্যাস, সাহিত্য একাডেমি বঁটা প্ৰাপক গীতা উপাধ্যায় বাইদেৱে লিখা কিতাপখন মই ইংৰাজীলৈ অনুবাদ কৰিছিলোঁ আৰু সাহিত্য একাডেমীয়ে সেইখন পাব্লিছ কৰিছিলে আৰু আজি সেই কিতাপখনৰ উন্মোচন আমি কৰিলোঁ এইমাত্ৰ। মোৰ বিৰাটেই ভাল লাগিছে, কাৰণ কিতাপখন ইংৰাজীলৈ অনুবাদো হ'ল আৰু লগতে আজিৰ এনেকুৱা মহান দিনত, আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখনেই আমি কিতাপখন উন্মোচন কৰিবলৈ পাই বিৰাটেই সুখী হৈছোঁ। ৰাজীৱ কলিতাৰ সহযোগত পংকজ বৰুৱাৰ প্ৰতিবেদন, অগ্নিগড় নিউজ।